তুমি যে ইমান ধুনধুনকে ভৰি ধৰিছা মানুহক কান্দুই বিল জুকাই দে জনাইছো সকলোকে এক্সপ্লোৰ সুৰক্ষিতৰ অন্য এটা ভিডিঅ' লৈ আৰু আপোনালোকক আজিৰ দিনটোৰ কিছু শ্বেয়াৰ কৰি যাওঁ আজি আমাৰ মাইনী যাব প্ৰথম স্কুল গতিকে মাইনী প্ৰথম স্কুল যোৱা দিনটো আমি হাসি ৰাখিব বিচাৰিছো হয়নে মনু হয়নে স্কুল যাবানে আজি আমাৰ মাইনী প্ৰথম স্কুল গতিকে আমাৰ ঘৰত কি বনাইছে মনু ইয়ামি কি বনাইছে নাই বুঢ়ীয়ে কি বনাইছে পায়স বনাইছে নে আজি বৃহস্পতিবাৰ গতিকে মুনুৰ কাৰণে অকমান পায়স আগবঢ়াই দি আজিৰ পৰা তাই প্লে স্কুল যাব তথাপিও তাইৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছে গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আমাৰ মাইনীক হয়নে মাইনু আৰু ফাৰ্ষ্ট ইউনিফৰ্ম পিন্ধিব আপোনালোকক সকলোৱে দেখাই যাম ভিডিঅ'টো আগলৈ চাই যাবচোন মানে গুটি কি কৈছে এইটো প্ৰথমবাৰৰ বাবে ইউনিফৰ্ম পিন্ধিছে কিন্তু অলপমানো তাই দিগদাৰ কৰা নাই খুব ধুনীয়াকৈ পাতি দিছে আৰু ইউনিফৰ্মযোৰ পিন্ধাই মেলি তাইক ৰেডি কৰি দিছোঁ আৰু এইভাবে হাসি ৰাখিব বিচাৰিছোঁ যেতিয়া তাই ডাঙৰ হ'ব ডাঙৰ হৈ যাতে এইসমূহ চাব পাৰে আৰু অন্তত অনুভৱ কৰিব পাৰে যাতে মাহীৰ সৈতে বা তাইৰ লগত মাহীহঁতৰ কেনেধৰণৰ এটা সম্পৰ্ক আছিলে আৰু গোটেই ঘৰখনে তাইক কেনেধৰণে মৰম কৰিছিলে আৰু সকলোবোৰ যাতে তাই ডাঙৰ হৈ চাব পাৰে সেইবাবে সংৰক্ষণ কৰি থৈছোঁ আৰু আগলৈ ভিডিঅ'টো চাই যাওকচোন কেনেকুৱা লাগে প্ৰায় ৰেডি হৈ গ'ল আৰু জোতা মোজা পিন্ধাবলৈ আছে জোতা মোজা পিন্ধাই দিও কোনো ধৰণৰ তাই দিগদাৰ কৰা নাই ধুনীয়াকৈ পাতি দিছে তাই বহুত বেছি এক্সাইটেড তাই যিদিনাখনি আমি এডমিশ্যন দি আহিছোঁ সেইদিনা যেতিয়া কৈছোঁ আৰু ইউনিফৰ্ম লৈ আহিছোঁ তাই তেতিয়াই পিন্ধিবলৈ লাগে আৰু তাই স্কুললৈ গৈও কোনো ধৰণৰ দিগদাৰ কৰা নাই খুব ধুনীয়াকৈ মিলি গৈছে মই যাবলৈ নাপালোঁ বাৰু তথাপিও মই তাই ধুনীয়াকৈ মিলি গৈছে কাৰণ তাই দুদিন লৈ যোৱা হৈছিল আৰু খুব ধুনীয়াকৈ এডজাষ্ট হৈ যায় গতিকে আশীৰ্বাদ কৰিব তাই যাতে ভালকৈ পঢ়ি শুনি ভাল মানুহ হ'ব পাৰে ফ্ৰেণ্ডৰ লগত বস্তু ভাগ কৰি খাবানে লাগে টিফিন ভাগ কৰি খাবানে কিবা নালাগে কিন্তু টিফিন ভাগ কৰি খাবানে ফ্ৰেণ্ডৰ লগত ক'ত গ'লা ফ্ৰেণ্ডৰ লগত টিফিন ভাগ কৰি খাবানে ফ্ৰেণ্ডৰ লগত টিফিন ভাগ কৰি তোমাৰ ভাগ কৰিয়ে খাব লাগে অকলে অকলে নাখাবা দেই ফ্ৰেণ্ডৰ লগত ভগাই খাবা এক্সচেঞ্জ কৰি খাবা সলনি কৰি খাবা দেই ফ্ৰেণ্ডক এতিয়া নতুন ধেৰ ফ্ৰেণ্ড লগ পাবা উৎপাত কি কৈছে কেনেকৈ ক'ত দেখিলে নাজানো আমি কোনো ধৰণৰ তাই শিকোৱা নাই তথাপিও এয়া চাগে তাইৰ নিজৰ মাজত থকা সংস্কাৰ তাইৰ চাগে বংশগত সংস্কাৰ য'ত আমাক পাপাহঁতে শিকাইছিলে সেয়া তাই গতানুগতিকভাৱে নিজে সেইসমূহ শিকি লৈছে কোনো ধৰণৰ কোনো দিন তাইক এইসমূহ শিকোৱা নাই তথাপিও তাই সকলোৰে আশীৰ্বাদ লৈ আজি বিদ্যালয়ৰ প্ৰথম দিনটো আৰম্ভণি কৰিছে ভালকৈ পঢ়িবানে জানমাহী কান্দিছে তুমি স্কুলত নাকান্দিবা সেইটো কাৰণে মই কান্দিছো তোমালে তুমি যে ইমান ধুনধুনকে ভৰি ধৰিছা মানুহক কান্দুই বিল জুকাই দে জানমাহী ক'ত শিকিলা কোনেও কোৱা নাই পবিত্ৰ কথাটো
থোৱা কথাটো অ চিমাহিও কান্দিছে শুন তুমি ভালকে পঢ়িবা দে শুনো চলি হবা নাই চিমাহিও কান্দিছে বোলে ধৰ ফোন কেমেৰা কৰি দিছো ফ্লাক্সটো দিয়া ফ্লাক্সটো কেনেকে লয় ফ্লাক্সটো ডিঙিত নিয়া সমস্যা নালকে ডিঙিত লগালে বুলা বুকুত ঐ এনাই ও ভুইটো নে লছে বেয়া লাগিছে মই কইনা আইকো বসাই মন্দিন আ ভাল মানে হবা বেলেগ গুণগাৰ হ'ব দে এজনী IPS অফিচাৰ পঢ়িনো A for B for C for Kino C for No C for কি No কিবা দিছে না এনেদৰে তাই ঘৰৰ আশীৰ্বাদ দিবা পঢ়িবলৈ ভালকে ভালকে কৰা বিদ্যালয়লৈ যাবলৈ এডাল ওলাই নাই নানিবা এডাল ওলাই কৰিব তোমাৰ লগত আশীৰ্বাদ কৰিব নামৰ ঘৰত আশীৰ্বাদ কৰা তুমি যাতে আকৌ যোৱা ভালকে পঢ়িব পাৰিবলৈ তোৰ ভাগ্য নাই আমাৰ ভাগ্য ভালেই তোৰ ভাগ্যহে বেয়া এতিয়া আমাৰ ছোৱালী কি ধুমধুমকে স্কুল গৈছে আজি মানুহে উলিয়াই দিছে অনো ভালকে পঢ়িবা দে সামৰিছো এইটো স্মৃতি হিচাপে ধৰি ৰাখিছো আৰু যদি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব